অসমখন কৰিব সেউজীয়া আৰু বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 17 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যখনত অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে 1 কোটি বাণিজ্যিক গছপুলি ৰোপণৰ এক বৃহৎ আঁচনি। অসম চৰকাৰৰ বন বিভাগে 1 কোটি গছপুলি ৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে। কামৰূপ জিলাৰ চিলা বন আঞ্চলিক বিষয়া আৰু দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা 13 ছেপ্টেম্বৰৰ পৰাই বিতৰণ হৈ আছে প্ৰায় 50,000 বাণিজ্যিক গছপুলি। ব্লক পঞ্চায়তৰ লগতে মান্দাকাটা, ৰুদ্ৰেশ্বৰ, শৰাইঘাট, আগদলা, বেজেৰা আদি প্ৰায় 15টা অঞ্চলৰ উপৰিও বিদ্যালয়, মহাবিদ্যালয়, সামাজিক সংগঠনৰ মাজতো এই গছপুলি বিতৰণ কৰে। গছপুলি বিতৰণৰ সময়তে বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাই গছপুলি ৰোপণৰো দিহা পৰামৰ্শও আগবঢ়ায় আৰু লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ এই অভিলাষী আঁচনিয়ে ৰাজ্যখনৰ পাৰিপাৰ্শ্বিক বাতাবৰণ উন্নতি কৰাৰ উপৰিও জনসাধাৰণক আৰ্থিকভাৱেও সহায় কৰিব। আমাৰ সদস্যসকলক মাতি আনিছোঁ ইয়াত, যাতে সকলোৱে যেন এই বস্তুটো আমাৰ অমৃত বৃক্ষৰোপণ আঁচনিখনৰ ওপৰত যাতে সকলোৱে গুৰুত্ব দিয়ে, তাৰ সজাগতাৰ এটা আমি সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। গতিকে এই বিষয়ে আমাৰ মাননীয় বনাঞ্চলিক বিষয়াকো মই ইয়াত আনিছোঁ, উপস্থিত সকলোকে কৈছিলোঁ, তেওঁ আহি পালে। গতিকে তেওঁ দুআষাৰ ক'ব আমাৰ JFMC সকলো কৰ্মকৰ্তাকে। এওঁ আমাৰ ৰেঞ্জ অফিচাৰ, চিলা ৰেঞ্জৰ। ঠিক আছে ছাৰ, আপুনি CMCৰ যি সপোন যে আমি অসমখন সেউজীকৰণ কৰিব লাগে, লগতে বাণিজ্যিকভাৱে গছৰ দ্বাৰা যেনেকৈ আমি স্বাৱলম্বী হ'ব পাৰোঁ সেইটো বিষয়ে ছাৰে গুৰুত্ব দিছে। চ' আপোনালোকৰ JFMC মেম্বাৰ হিচাপে এইটো দায়িত্ব হৈ পৰে যে আপোনালোকে এই ৰাইজক সজাগ কৰাৰ, আপোনালোকৰ পঞ্চায়তৰ মানুহখিনি, চুবুৰীয়া মানুহখিনি চবকে সজাগ কৰাৰ যে আমি এৰি থৈ গুচি আহোঁ, আকৌ মৰি যাব, সেইকাৰণে তাক প্ৰতিপালন কৰক, পুলিটোক যাতে সি ডাঙৰ গছ হৈ উঠক। আৰু মনত ৰাখিব, আমি যিহেতু এতিয়া বাণিজ্যিক গছ ৰুইছোঁ, এই গছকেইজোপা আপোনালোকে এটা ৰিটায়াৰমেণ্ট স্কিম বা এটা ধৰি লওক ইঞ্চুৰেঞ্চ বা এটা পুঁজি বুলি ভাবিব পাৰে। তাক গছকেইজোপা কাটাৰ আপোনালোকে ব্যৱহাৰ কৰাৰ যিটো চৰকাৰী প্ৰণালী CMCয়ে এতিয়া বহুত সৰল কৰি দিছে। সেইকাৰণে আপোনালোকে সহজে গছজোপা যেতিয়া দৰকাৰ হয় আপোনালোকৰ পদূলিত থকা সেই বাণিজ্যিক গছজোপা আপোনালোকে চৰকাৰী প্ৰচেছেৰে কটাই মেলি ব্যৱহাৰ কৰিব পাৰিব, তাৰ পৰা লাভান্বিত হ'ব পাৰিব। চ' সেইটো আপোনালোকে গুৰুত্ব দিয়ক। আৰু আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকক অনুৰোধ। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়ানৰ ৰিপৰ্ট, নিউজ 23 NE।